দিনক দিনে দক্ষিণ কামৰূপত বৃদ্ধি পাইছে চুৰ ডকাইতৰ ঘটনা। মঙলবাৰে পুৱতি নিশা দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত যি শিৱম এণ্টাৰপ্ৰাইজ আছে, এই এণ্টাৰপ্ৰাইজত এটা চুৰিকাণ্ড সংঘটিত হৈছে। আৰু এই চুৰি কাৰ্যৰ ঘটনাৰ সন্দৰ্ভত আমি তথ্য বিচাৰি আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ কেমেৰাৰ সহযোগীয়ে দেখুৱাইছে এইখন হৈছে এখন শিৱম এণ্টাৰপ্ৰাইজ, আৰু ইয়াতে আজি মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড। মই এইফালে কেমেৰাৰ সহযোগীক আহি দেখাবলৈ অনুৰোধ জনাইছোঁ। এইফালেৰে টিং ভাঙি পেলাই চোৰে প্ৰৱেশ কৰিছে দোকানৰ ভিতৰত, আৰু চোৰে ইতিমধ্যে এই দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী লুটপাট কৰিছে। প্ৰায় লক্ষাধিক টকাৰ সা সামগ্ৰী ইয়াৰ পৰা লুটি লৈ যোৱা বুলি ইতিমধ্যে আমাক জানিব দিছে। ইয়াৰ পিছতেই আচলতে ক'ব লাগিব, দক্ষিণ কামৰূপত বিশেষভাৱে বহুদিনৰে পৰা দক্ষিণ কামৰূপত চুৰ ডকাইতৰ দৰে ঘটনা আচলতে সংঘটিত হৈ আহিছে। এয়া চিলিং ভাঙি এই যি এণ্টাৰপ্ৰাইজখন আছে, এই লক্ষাধিক টকাৰ বস্তু ইতিমধ্যে লৈ গৈছে। আৰু ইয়াতে আপোনালোকে দেখিব পাৰিব যে ভৰিৰ চিন আছে। যোৱা ৰাতি এই টিং ভাঙি পেলাই চোৰে এই দোকানখনত প্ৰৱেশ কৰে, আৰু প্ৰৱেশ কৰি পেলাই ইয়াতে চুৰি কাৰ্য সংঘটিত কৰে। কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী ইয়াৰ পৰা লৈ গৈছে, আৰু তেখেতসকলে বহুখিনি সা সামগ্ৰী অনিষ্ট কৰিও যোৱা বুলি ইতিমধ্যে তেখেতসকলে আমাক জানিবলৈ দিছে। আৰু তেওঁলোকে তিনিটাকৈ ৰুমত তাণ্ডৱ চলাইছে। তেওঁলোকে এই চিলিঙেৰে আহি পেলাই ইয়াতে ভৰিৰ চিন স্পষ্ট হৈ আছে। ইয়াতে লেপটপ, বহুসংখ্যক লেপটপ আছিল, বহুকেইটা লেপটপ আছিল, আৰু এই লেপটপ কেইটাত ভৰি পেলাই তেখেতসকলে সেইবোৰ অনিষ্ট কৰিছে। ইয়াতে ভৰিৰ চিন আছে, আৰু বহুকেইটা কম্পিউটাৰো তেখেতসকলে কম্পিউটাৰৰো ক্ষতি সাধন কৰিছে। আৰু ইয়াতে থকা এই অনলাইন দোকানখনৰো, অনলাইন যন্ত্ৰৰো বহুসংখ্যক বস্তু ইতিমধ্যে লৈ যোৱা বুলি আমাক জানিব দিছে। খনৰ ভিতৰত যি CCTV কেমেৰা আছে, এই CCTV কেমেৰা তেখেতসকলে সম্পূৰ্ণ বিনষ্ট কৰিছে। বিনষ্ট কৰি পেলাই তেখেতসকলে ইয়াত লুটপাট চলাইছে। কেইবা লক্ষাধিক টকাৰ ইয়াৰ সা সামগ্ৰী তেখেতসকলে লৈ উধাও হৈছে। যিমান দূৰ পাৰে আচলতে সিমানখিনিয়ে লৈ যোৱা বুলি দোকানৰ স্বত্বাধিকাৰী আমাক জানিবলৈ দিছে। আমাৰ লগত এই দোকানৰ স্বত্বাধিকাৰী আছে, তেখেতৰ পৰা এই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে চুৰিকাণ্ড। কেনেকৈ গম পালে পুৱতি নিশা হোৱা বুলি, আৰু কি কি নিছে আপোনালোকক? আচ্ছা, ৰাতিপুৱা মই যেতিয়া দোকান খুলিব আহোঁ প্ৰায় 8টামান বজাত, মই পিছফালৰ পৰা দোকানটো খোলা যায়। পিছফালে আমাৰ মেইন তলাটো থাকে, আৰু পিছফালৰ পৰা খুলি যেতিয়া এটাকৈ তালা খুলি মই ভিতৰত সোমাওঁ, লাইটবিলাক আন্ধাৰ হৈ থাকে। আন্ধাৰ হোৱাৰ পিছত কিবা কিবি বস্তু চিদিলি ভিদিলি হৈ থকা মই দেখিবলৈ পাওঁ। দেখিবলৈ পাই প্ৰথম অৱস্থাত মই ভাবিলোঁ যে নিগনি বা তেনেকুৱা ধৰণৰ কিবা বস্তুবিলাক বগৰাই দিছে নেকি, তেনেকুৱা হৈছে। যেতিয়া লাইট জ্বলাই মই দেখা পাওঁ যে AC বোৰ্ডো ভাঙা আছে, আৰু কেমেৰাৰ কিবা কিবি টুকুৰাও তলত পৰি আছে। আৰু গোটেইবিলাক লাইট জ্বলাই দেখা পাওঁ যে মানে এই ভৰিৰ চাপ, মানে আমাৰ যিটো কাউণ্টাৰ আছে, কাউণ্টাৰৰ ওপৰত পৰিছে। আৰু মোৰ ডয়াৰৰ যিবিলাক আছে, চাবি আছে, কিবা আছে, ডয়াৰবিলাক চব ভাঙিছে। তাৰপিছত মোৰ ভয় লাগি গ'ল, না কোনোবাই ইয়াতে সোমাই আছে। এই বুলি মই টকাই বাহিৰ ওলাই যাওঁ। যাই পেলাই মোৰ ওচৰ চুবুৰীয়া দুই এজন যাক যেনেকৈ লগ পাওঁ মাতি আনি মই বস্তুটো মানে দেখাই দিওঁ। দেখাই দিয়াৰ পিছত তেখেতসকলে ক'লে যে ইমিডিয়েটলি মানে পুলিচক খবৰ দিয়া ভাল হ'ব। আৰু সেইমতে মই বিজয়নগৰ থানাত খবৰ দি বস্তুটো ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে তেখেতসকলক দায়িত্ব অৰ্পণ কৰোঁ। আৰু তেখেতসকলে আহি বস্তুখিনি চাই চিতি কিবা এটা উপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দি মানে আমাক সান্তনা মানে দি আছে। আৰু ইতিমধ্যে মই দোকানখন খুলি দেখা পাওঁ যে মোৰ মানে বহুতখিনি বস্তু মানে তেওঁলোকলে লৈ গৈছে। আৰু কেছত যিখিনি 5-10 হাজাৰ টকা, সেইখিনি পইচাও লৈ গৈছে। মানে লক্ষাধিক টকা হৈ যাব আৰু সেইখিনি বস্তু। আচলতে তেখেতে উল্লেখ কৰিছে, এই যি এণ্টাৰপ্ৰাইজখন আছে, এই এণ্টাৰপ্ৰাইজখনৰ পৰা তেখেতসকলে লক্ষাধিকৰো অধিক টকাৰ সা সামগ্ৰী লৈ উধাও হৈছে। আৰু ইয়াতে ইউনিটেক কম যিখন আছে, এইখনৰো যথেষ্ট ক্ষতি সাধন কৰিছে। এই ইউনিটেকৰ স্বত্বাধিকাৰী আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি কি ক্ষতিগ্ৰস্ত হৈছে আপোনাৰ? আৰু মোৰতো ইয়াতে লেপটপ আছিলে বহুকেইটা, 4টামান লেপটপ আছিলে। লেপটপ কেইটা আপোনাৰ সিহঁতে ওপৰৰ পৰা আহি, খুব সম্ভৱ ওপৰৰ পৰা আহি পেলাই সিহঁতে মানে গছকিছে। প্লাছ যিখিনি ডেস্কটপ আছিলে, ডেস্কটপ ভৰিৰে গছকি পেলাই। ডেস্কটপ 4টা আছিলে, আৰু লেপটপ আছিলে 4টা। এটা লেপটপ মানে বেগটোৰ লগতে লেপটপটো নাই। বাকী আৰু কেমেৰা এটা নাই, কিন্তু আৰু বাকী কিন্তু অনিষ্ট বহুতখিনি হৈছে। অনিষ্ট মানে CPU এতিয়ালৈকে মই ভাল কৰিব পৰা নাই ছাৰ। 3টা লেপটপ, 2টা কমপ্লিট ডেড, এটা অন অৱস্থাত আছে আৰু বৰ্তমান। কিন্তু চালে সিয়াক ভালকৈ ষ্টাডি কৰিলে গম পোৱা যাব যে কিমান ভালে আছে। আৰক্ষী আহিছিলে বিজয়নগৰৰ পৰা, কিন্তু তেখেতসকলে গধূলিলৈ যাব দিছে। কি কৰা যায় চাই লওঁ। মানে দুই এজন মানুহে ক'লে যে ইয়াতে প্ৰায় 3টা 3:30মান বজাত
এখন চুইফ্ট ৰাখা বুলি কৈছিলে বগা কালাৰৰ, কিন্তু অনুমান কৰিছিলে যে তিনিজন মানুহ আছিলে, কিন্তু সেই পুৱতি নিশা হয়তো ক'ৰবাত ফুৰিবও আহিব পাৰে, তেনেকৈ মানুহৰ সিমান এটা হেৰি কৰা নাছিল। তাৰপিছত যেতিয়া মানে খৰচত সেই লাগিলে, সন্দেহজনক কৰা গৈছে যে সেইখন গাড়ীতে হয়তো আহিব পাৰে। ভৰিৰ চিন আছে, ভৰিৰ চিনটো প্ৰায় বহুত স্পষ্টভাৱে আছে। মোৰ লেপটপবিলাকৰ ওপৰতো আছে, ভৰিৰ ফুটেজ কমপ্লিটলি আছে। এতিয়া CCTVত অকল ভৰিখন হৈ আছে, ভৰিখন জাষ্ট নামিছে, প্ৰায় ফেৰাখনলৈকে নামিছে, তাৰপিছত আকৌ উঠি গৈছে, গৈ পেলাই এবাৰ বেলেগ চাইডেদি ভাঙি পেলাই CCTV দিছে, কাটি দিছে, ডিছকানেক্ট কৰিছে, কৰি পেলাই সিহঁতে মোৰ কেছ কাউণ্টাৰৰ পৰাও যিখিনি সৰু বেছি নাছিলে, 400-500 মান টকা আছিলে, আনকি কইনছ পৰ্যন্ত নিছে। লগতে বিমলদাৰ যি লকাৰ তাৰ পৰাও যিখিনি মানে খুচুৰা পইচা আছিলে মানে সেইখিনিও নিছে, 10 টকীয়া, 5 টকীয়া, 50 টকীয়া যি আছিলে। হয়, আচলতে উল্লেখ কৰিব লাগিব, দক্ষিণ কামৰূপত বিশেষভাৱে সক্ৰিয় হৈ আছে ডকাইত চোৰৰ দৰে ঘটনা, আৰু দিনক দিনে এই ঘটনাবোৰ বৃদ্ধি পোৱাৰ যি উমান পোৱা গৈছে, আৰু এনেকুৱা ঘটনা দৈনিক হৈ আছে। কিছুদিন পূৰ্বে মিৰ্জাত দিন দুপৰীয়াতে এগৰাকী মহিলাৰ সোণৰ চেন কাঢ়ি লৈ গৈছিল, আৰু কালি সংঘটিত কৰিছে এই চুৰিকাণ্ড। আচলতে এই ক্ষেত্ৰত পলাশবাৰী আৰক্ষী থানাক আমি অনুৰোধ জনাম, তেখেতসকলে উচিত তদন্ত কৰক, আৰু অতি শীঘ্ৰেই এই যি চুৰিকাণ্ড আছে, যি ডকাইতিৰ ঘটনা আছে, এইবোৰ নিৰাময় কৰাৰ বাবে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰক। ভাগৱতীপাৰাৰ পৰা বিজুৰ সহযোগত উৎপল দাস ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ডছ।